উপস্থিতি মন মূলদিকে কীর্থ করিলে দেবরে। নারায়ণ নারায়ণ বলো শুনিখনটোক পালো তোমাৰ নাম কীৰ্তন, তোমাৰো প্ৰভুৰ চৰণত মই জনাইছো সেৱা। আজি মোৰ পৰম সৌভাগ্য দেবরে। আহক 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 দেবরে, এখন করক এই পূজার প্রভাব বাবু করক তুমিও আহনো তুইও একেলগে গ্ৰহণ কৰো। ক্ষমা কৰিব দেবরী, ক্ষমা কৰিব। শ্রীরামকে এই অন্তৰত প্ৰতিষ্ঠা কৰিব নোৱাৰালৈকে মই কদাপিতো প্ৰভাতি নকৰো গ্ৰহণ। প্রথমতে মই ভকতে বৈষ্ণৱকে কৰম ভোজন, আৰু তাৰ পাছতহে শ্ৰীৰামৰ দৰ্শনে কৰি প্ৰভাতে মই কৰিম ভোজন। নারায়ণ নারায়ণ, মই কিন্তু একোকে বুজিব পৰা নাই। কিয় তুমি শ্ৰীৰামক দৰ্শন নকৰাকৈ প্ৰসাদ গ্ৰহণ নকৰা? তিনি দিনাঙ্করে গুরু বাক্যমণি শ্রীরামকে অন্তরতে প্রতিষ্ঠা করি তার পাছতহে মই প্রভাতে করিম গ্রহণ। নারায়ণ নারায়ণ, ও এই তোমার হরি ভক্তি। এইভাবে তুমি শ্রীরামৰ একান্ত সেৱক। কিন্তু শুনো মোৰ মন তোমাক কিন্তু নহয় পছন্দ। ক্ষমা কৰিব শ্রীরামক এই অন্তরত স্থাপন করি কত বিলকে নিপাত। নারায়ণ নারায়ণ, গর্বিত হনু গর্ব বাক্য কিয় কৰা উচ্চাৰণ জানিব পাৰিম নে? তুমি কিমান বিৰগ কৰিছা নিপাত? দেবরে শ্রীরামকে চৈতন্য স্বরূপে লই নারায়ণ দেব ভবস্বই
কৰিছো ধ্বংস, কৰিছো পৰাজিত হৈ নাকে পৰাজিত হৈ ছন্দ সূৰ্য শক্তিৰে দেৱতা বন্ধৰে বাৰু চাম মই তোমাৰ বলৰ শক্তি আৰু চাম মই তোমাৰ গুৰু ভক্তি। চাম বাৰু তোমাক কিদৰে শ্ৰীৰাম স্থিতি হৈ কৰে সি উদ্ধাৰ। তাতে মই অলপ নকৰো ভক্ষেপ, শ্ৰীৰামে থাকিব দেৱে নাহে নহবই বিপদে চিৰ দিনলৈ। মই এবে মাগিছো বিদায়, কিন্তু মনত ৰাখিবা সাৱধান হবা তুমি প্ৰতি পদে পদে। সাৱধান হবা কিন্তু তুমি প্ৰতি পদে পদে। নাৰায়ণ নাৰায়ণ। পৰীক্ষা মই জীৱনত